হে দোস্ত কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদৰ কাৰণে মই আজিও জীয়াই আছোঁ। কিন্তু ভিডিঅ' আপলোড দিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই। ইয়াৰ মেইন কাৰণটো হ'ল মোৰ শৰীৰটো আচলতে ভাল নাই। মোৰ মানে কিবা প্ৰব্লেম হৈছে। সেইকাৰণে মই ভাল নালাগে, সেইকাৰণে মই ভিডিঅ'বিলাক আৰু বনাবলৈ নাযাওঁ। আৰু ভিডিঅ'ত ভিউজে নাহে, ছাবস্ক্ৰাইবাৰে নাবাঢ়ে, তো কেনেকৈ ভিডিঅ' বনাবলৈ যাম? যদি আপোনালোকে ছাপোৰ্ট কৰে তেতিয়া আৰু যিমান কষ্টই হওক না কিয় মই আপোনালোকক ভিডিঅ' বনাই দিমেই, এইটো 100% গেৰেণ্টি। আৰু মোৰ মানে শৰীৰটো ভাল নহয়, কিবা এটা হৈছে। জ্বৰ আৰু চৰ্দি এইবিলাক হৈছে আৰু। কিন্তু গাইজ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু মোৰ যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে এইবিলাক একো নহয়। আপোনালোকৰ কাৰণে মই ভাল ভিডিঅ' আপোনালোকক দিম। সেইকাৰণে আপোনালোকে মোৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে মোৰ ভিডিঅ'বিলাকত কমেণ্ট লাইক এইবিলাক কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকক কেনে লাগে এনেকৈ ক'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতেই, কাৰণ মোৰ ভাল লগা নাই, মোৰ শৰীৰটো বেয়া। সেইকাৰণে আপোনালোকক মই আজিৰ এই ভিডিঅ'টোত এই কথাটোৱে ক'বলৈ মানে ভিডিঅ'বিলাক আপলোড দিব পৰা নাই। এইকাৰণে ভিডিঅ' আপলোড কৰাৰ কাৰণে লেট হৈছে, এইকাৰণেই যে মোৰ শৰীৰটো বেয়া। সেইকাৰণে আপোনালোকে অনুগ্ৰহ কৰি মাফ কৰি দিব, কাৰণ শৰীৰটো ভাল হ'লে আকৌ ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম। সেইকাৰণে আজিৰ ভিডিঅ' ইমানতেই। আকৌ আৰু এক নতুন ভিডিঅ', তেতিয়ালৈকে ভাল থাকিব। গুড বাই।